নমস্কাৰ বন্ধুসকল, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটিৰ দ্বিতীয় খণ্ড আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। যোৱাটো খণ্ডত আমি ৰাসায়নিক বিক্ৰিয়া আৰু ৰাসায়নিক সমীকৰণৰ বিষয়ে পঢ়িছিলোঁ। আজি আমি তাৰে কিছুমান প্ৰশ্নোত্তৰ উদাহৰণৰ সৈতে আলোচনা কৰিবলৈ ওলাইছোঁ। ৰাসায়নিক সমীকৰণ সম্পূৰ্ণ কৰা। যদি এটা ৰাসায়নিক সমীকৰণ অৰ্ধ হিচাপে দিয়া থাকে আৰু সেই সমীকৰণটো সম্পূৰ্ণ কৰিব কয়, তেতিয়াহ'লে আমি কেনেদৰে কৰিম? কিছুমান ক্ষেত্ৰত দেখা যায় যে ছাত্ৰ ছাত্ৰীসকলে কি হয়, সমীকৰণ এটা সন্তুলন কৰিব পাৰে, কিন্তু সমীকৰণ এটা সম্পূৰ্ণ কৰিব নোৱাৰে। অৰ্ধ সমীকৰণ এটা যদি দিয়া হয়, তেতিয়াহ'লে তাক সম্পূৰ্ণ কৰিব নোৱাৰে। আজি আমি তাৰ বিষয়ে আলোচনা কৰিম। ইয়াতে ধৰা উদাহৰণ হিচাপে সমীকৰণটোত দিয়া আছে কি কাৰ্বন প্লাছ অক্সিজেন। বিক্ৰিয়ক পদাৰ্থ হৈছে কি কাৰ্বন আৰু অক্সিজেন। কাৰ্বন আৰু অক্সিজেন যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়? আমি জানো কাৰ্বন যদি বায়ুত দহন কৰা হয় তেতিয়া কি হয়? কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। কাৰ্বন আৰু অক্সিজেন বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। ঠিক আছে, এতিয়া এই দুটা বিক্ৰিয়ক পদাৰ্থ কাৰ্বন আৰু অক্সিজেনৰ কাৰণে বিক্ৰিয়াজাত পদাৰ্থটো কি হ'ল? কাৰ্বন ডাই অক্সাইড গেছ। গতিকে বিক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া বিক্ৰিয়াটো সন্তুলন হৈ আছে নে নাই তাকে আমি চাম। ঠিক আছে, মল আছে কাৰ্বন আৰু অক্সিজেন। এতিয়া লেফ্ট হেণ্ড ছাইডত কাৰ্বন কেইটা আছে? এটা আছে, অক্সিজেন আছে দুটা। আৰু ৰাইট হেণ্ড ছাইডত কাৰ্বন আছে এটা, অক্সিজেন আছে দুটা। গতিকে এই সমীকৰণটো কি হয়? সন্তুলিত হৈ আছে। ঠিক আছে, ইয়াৰ পিছত আমি চাম ছ'ডিয়াম প্লাছ ক্লৰিন। ছ'ডিয়াম আৰু ক্লৰিনে যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব? ঠিক আছে, আমি জানো ছ'ডিয়াম আৰু ক্লৰিনে যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব? ছ'ডিয়াম ক্লৰাইড উৎপন্ন হ'ব। ঠিক আছে, ছ'ডিয়াম ক্লৰাইড NaCl। এতিয়া ইয়াত বিক্ৰিয়ক পদাৰ্থৰ মৌল কি আছে? ছ'ডিয়াম আৰু ক্লৰিন। গতিকে লেফ্ট হেণ্ড ছাইডত ছ'ডিয়াম আছে এটা, ক্লৰিন আছে দুটা। কিন্তু ৰাইট হেণ্ড ছাইডত ছ'ডিয়াম আছে এটা, ক্লৰিন আছে এটা। গতিকে ক্লৰিনক আমি দুটা কৰিব লাগিব। গতিকে ক্লৰিনৰ আগত 2 পূৰণ কৰি দিম। ঠিক আছে, ৰাইট হেণ্ড ছাইডত ক্লৰিনৰ আগত 2 পূৰণ কৰিলোঁ। ক্লৰিনৰ লগত 2 পূৰণ কৰোঁতে এই 2টো ছ'ডিয়ামৰ লগতো পূৰণ হৈ গ'ল। গতিকে ৰাইট হেণ্ড ছাইডত ছ'ডিয়াম হ'ল দুটা, কিন্তু লেফ্ট হেণ্ড ছাইডত আছে এটা। গতিকে লেফ্ট হেণ্ড ছাইডতো আমি ছ'ডিয়ামৰ লগত 2 পূৰণ কৰি দুটা কৰিব লাগিব। ইয়াত আমি 2 পূৰণ কৰিলোঁ। ঠিক আছে, এতিয়া সমীকৰণটো সম্পূৰ্ণৰূপে সন্তুলিত হৈ আছে। ইয়াৰ পিছত আমি যদি চাওঁ যে হাইড্ৰজেন আৰু ক্লৰিনে যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব? অথবা হাইড্ৰজেন আৰু ক্লৰিনৰ বিক্ৰিয়াটো যদি সম্পূৰ্ণ কৰোঁ তেতিয়া কি হ'ব? যে হাইড্ৰজেন আৰু ক্লৰিনে যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন হয়? হাইড্ৰজেন ক্লৰাইড উৎপন্ন হয়। হাইড্ৰজেন ক্লৰাইড অথবা HCl উৎপন্ন হয়। ঠিক আছে, এতিয়া বিক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া বিক্ৰিয়াটো সন্তুলিত হৈ আছে নে নাই তাকে আমি চেক কৰিব লাগিব। এতিয়া মৌল কি আছে ইয়াত? হাইড্ৰজেন আছে। লেফ্ট হেণ্ড ছাইডত হাইড্ৰজেন কেইটা আছে? দুটা আছে। ক্লৰিন কেইটা আছে? দুটা আছে। ঠিক তেনেদৰে ৰাইট হেণ্ড ছাইডত হাইড্ৰজেন কেইটা আছে? এটা আছে আৰু ক্লৰিন আছে এটা। গতিকে হাইড্ৰজেন ৰাইট হেণ্ড ছাইডত কেইটা কৰিব লাগিব? দুটা কৰিব লাগিব। গতিকে ৰাইট হেণ্ড ছাইডত হাইড্ৰজেনৰ লগত 2 পূৰণ কৰি দিম। ইয়াতে আমি 2 পূৰণ কৰি দিলোঁ। এই 2টো এতিয়া
ক্লোৰিনৰ লগতো লাগি গ'ল গতিকে ক্লোৰিনো দুটা হৈ গ'ল এতিয়া বিক্ৰিয়াটো সম্পূৰ্ণৰূপে সন্তুলিত হৈ আছে ঠিক আছে ইয়াৰ পিছত যদি আমি চাওঁ যে ৰাসায়নিক সমীকৰণ কেনেদৰে লিখা হয় আৰু কেনেদৰে সন্তুলন কৰা হয় ইয়াৰ আমি উদাহৰণ হিচাপে লওঁ হাইড্ৰজেন আৰু ক্লোৰিন বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে হাইড্ৰজেন ক্লোৰাইড এইটো এটা কি সমীকৰণ শব্দ সমীকৰণ গতিকে ইয়াক যদি আমি সাংকেতিক সমীকৰণৰ ৰূপত লিখো তেতিয়া কি হ'ব হাইড্ৰজেন প্লাস chlorine gives hydrogen chloride ঠিক আছে বিক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিলো এতিয়া ব্যালেন্স হৈ আছে নে নাই তাকে চাম হাইড্ৰজেন আছে কেইটা লেফট হ্যান্ড সাইডত দুটা ক্লোৰিন আছে দুটা কিন্তু ৰাইট হ্যান্ড সাইডত হাইড্ৰজেনো আছে এটা ক্লোৰিনো আছে এটা গতিকে ইয়াক আমি দুটা কৰিব লাগিব ৰাইট হ্যান্ড সাইডত হাইড্ৰজেনৰ আগত দুই লগোৱাৰ লগে লগে কি হ'ল ক্লোৰিনো দুটা হৈ গ'ল গতিকে বিক্ৰিয়াটো সন্তুলিত হ'ল তাৰপিছত আৰু এটা উদাহৰণ হিচাপে চাওঁ যে বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট gives বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড ইয়াক যদি আমি সাংকেতিক ৰূপত লিখো কি হ'ব বেৰিয়াম ক্লোৰাইড প্লাস এলুমিনিয়াম সালফেট gives barium sulfate barium sulfate plus aluminum chloride ঠিক আছে এতিয়া আমি সমীকৰণটো সাংকেতিক ৰূপত লিখিলো তাৰ পিছত আমি চাম কি ব্যালেন্স হৈ আছে নাই গতিকে বেৰিয়াম আছে লেফট হ্যান্ড সাইডত এটা ক্লোৰিন আছে দুটা এলুমিনিয়াম আছে এটা সালফাৰ আছে এটা আৰু অক্সিজেন আছে চাৰিটা ঠিক তেনেদৰে ৰাইট হ্যান্ড সাইডত বেৰিয়াম আছে এটা ক্লোৰিন আছে দুটা এলুমিনিয়াম আছে এটা সালফাৰ আছে এটা আৰু অক্সিজেন আছে চাৰিটা গতিকে সমীকৰণটো অলৰেডি ব্যালেন্স হৈ আছে নেক্সট আছে সোডিয়াম প্লাস পানী gives সোডিয়াম হাইড্ৰক্সাইড প্লাস হাইড্ৰোজেন গেছ এক যদি আমি সাংকেতিক ৰূপত লিখো কেনেদৰে হ'ব সোডিয়াম প্লাস পানী পানীৰ সংকেত আমি জানো H2O gives sodium hydroxide plus hydrogen gas ঠিক আছে এতিয়া আমি চাম সন্তুলিত হৈ আছে না নাই সোডিয়াম আছে লেফট হ্যান্ড সাইডত এটা হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে এটা ঠিক তেনেদৰে ৰাইট হ্যান্ড সাইডত সোডিয়াম আছে এটা হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে দুটা সৰি হাইড্ৰোজেন চাৰিটা আছে ইয়াতে দুটা আছে আৰু ইয়াতে দুটা আছে চাৰিটা হাইড্ৰোজেন আছে গতিকে আমি কি কৰিব লাগিব হাইড্ৰোজেনক প্ৰথমতে ব্যালেন্স কৰি লাগিব লেফট হ্যান্ড সাইডত হাইড্ৰোজেন আমি চাৰিটা কৰি ল'ব লাগিব লেফট হ্যান্ড সাইডত হাইড্ৰোজেনৰ লগত 2 পূৰণ কৰিলো গতিকে 2 দ্বিগুণ হাইড্ৰোজেন হল চাৰিটা এতিয়া
অক্সিজেন কেইটা হ'ল এই দুইটো অক্সিজেনৰ লগতো পূৰণ হৈ গ'ল তেতিয়াহ'লে অক্সিজেনো হ'ল দুটা ঠিক আছে এতিয়া বিক্ৰিয়াটো সম্পূৰ্ণৰূপে সন্তুলিত হৈ আছে বুজি পাইছা নেক্সট আছে হাইড্ৰোজেন প্লাস অক্সিজেন গিভস পানী হাইড্ৰোজেন আৰু অক্সিজেনে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছে ইয়াত পানী উৎপন্ন কৰিছে তেতিয়াহ'লে কি হ'ব সাংকেতিক সমীকৰণ হ'ব হাইড্ৰোজেন প্লাস অক্সিজেন গিভস পানী H2O গতিকে এতিয়া আমি কি চাম যে সমীকৰণটো সন্তুলিত হৈ আছে নে নাই গতিকে মৌল আছে হাইড্ৰোজেন আৰু অক্সিজেন আৰু লেফট হ্যান্ড সাইডত হাইড্ৰোজেন আছে কেইটা দুটা অক্সিজেন আছে দুটা কিন্তু রাইট হ্যান্ড সাইডত হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে এটা গতিকে হাইড্ৰোজেন কি কৰিব লাগিব রাইট হ্যান্ড সাইডত দুটা কৰিব লাগিব গতিকে রাইট হ্যান্ড সাইডত অক্সিজেনৰ লগত 2 পূৰণ কৰি দিলো অক্সিজেনৰ লগত 2 পূৰণ কৰিলো এতিয়া এই দুইটো হাইড্ৰোজেনৰ এই দুইটোৰ লগত পূৰণ হৈ কিমান হ'ব 2 2 গুণ 4 হৈ যাব গতিকে হাইড্ৰোজেন লেফট হ্যান্ড সাইডতো 4 হ'ব লাগিব হাইড্ৰোজেন লেফট হ্যান্ড সাইডত 2 লগাই দিলো এতিয়া বিক্ৰিয়াটো সম্পূৰ্ণৰূপে কি হৈ আছে ব্যালেন্স হৈ আছে তাৰপিছত যদি আমি আৰু এটা চাম দেখি মিথেন প্লাস অক্সিজেন গিভস কাৰ্বন ডাই অক্সাইড প্লাস পানী আমি জানো মিথেনৰ সংকেত CH4 প্লাস অক্সিজেন gives carbon dioxide plus পানী H2O সমীকৰণটো লিখিলো আমি সংকেতিক ৰূপত এতিয়া আমি কি কৰিম ব্যালেন্স হৈ আছে নাই তাক চাম মৌল কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন লেফট হ্যান্ড সাইডত কাৰ্বন আছে কেইটা এটা হাইড্ৰোজেন আছে 4টা আৰু অক্সিজেন আছে দুটা ঠিক তেনেদৰে রাইট হ্যান্ড সাইডত কাৰ্বন আছে এটা অক্সিজেন আছে 3টা আৰু হাইড্ৰোজেন আছে হাইড্ৰোজেন আছে দুটা আৰু অক্সিজেন আছে 3টা এতিয়া হাইড্ৰোজেনক আমি ব্যালেন্স কৰি ল'ব লাগিব লেফট হ্যান্ড সাইডত আছে কি 4টা আছিল রাইট হ্যান্ড সাইডত আছে দুটা গতিকে রাইট হ্যান্ড সাইডত আমি 4টা কৰিলাম 4টা কৰিব হলে 2 পূৰণ কৰি দিলে 4 পাই যাম রাইট হ্যান্ড সাইডত হাইড্ৰোজেনৰ আগত 2 লগালো এতিয়া কিমান হল হাইড্ৰোজেন হল 4টা আৰু অক্সিজেন আগতে আছিল ইয়াত এটা ইয়াত 2 লগোৱাৰ লগতে কিমান হল দুটা অক্সিজেন হৈ গল মানে আগতে আছিল 3টা ইয়াৰ লগত এক এটা যোগ হল যোগ হৈ 4টা হল গতিকে বাওঁফালৰ কি কৰিব লাগিব 4টা অক্সিজেন হ'ব লাগিব গতিকে বাওঁফালে অক্সিজেনৰ লগত 2 পূৰণ কৰি দিম ঠিক আছে এতিয়া বিক্ৰিয়াটো সম্পূৰ্ণৰূপে সন্তুলিত হৈ আছে ঠিক আছে বাকি থকা যিখিনি আছে প্ৰথম অধ্যায়ৰ এইখিনি আমি অহাটো খণ্ডত আলোচনা কৰিম ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে